Good afternoon, guys. আজি শনিবাৰ হয় বিহুলৈ আমি গোটেই পৰিয়ালটো দেউতাহঁতৰ ঘৰলৈ আহিছিলোঁ ভাবিছোঁ আজি আপোনালোকক দেউতাহঁতৰ ঘৰটোকে দেখুৱাই দিওঁ ঠিক আছে আপোনালোকে চাই ল'ব তেতিয়াহ'লে মই দেখুৱাই দিম ঠিক আছে আজি মই আমাৰ দেউতাৰ ঘৰখনকে দেখুৱাইছোঁ এইটো ৰাস্তা হয় প্ৰথমতে ফুলখিনিকে দেখুৱাই লৈছোঁ এজোপা গোলাপ ফুল হয় কিমান ডাঙৰ আপোনালোকে দেখিছেনে সেই ভালকৈ আছে এইখিনিতে এইফালে আমাৰ পাৰ্টি বহি আছে নহয় এয়া সোমাই এয়া এখন বাৰান্দা আৰু এইফালে এয়া দেখিছেনে ধানৰ বস্তা কিমান আছে এয়া মানে আমাৰ ভাইটিয়ে ধানৰ ব্যৱসায় কৰে যে ধান অলপ পানী ইয়াতে থৈ দিয়া আছে এইফালে এইটো ড্ৰয়িং ৰুম হয় এইফালে এইটো শ্ব'কেছ হয় এখন টেবুল হয় চকী আছে বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ বাৰু এইপিনে এইটো কৰিডৰটো হয় কৰিডৰৰ পৰা আহি সোমায়ে এইটো টিভি ৰুম হয় আলহী আহিলে ইয়াতে খোৱা হয় আমি ইয়াতে শুওঁ আহিলে ইয়াত লেপটপবোৰ থৈ দিয়া আছে এইখন আমাৰ ভাইটি আৰু বোৱাৰীজনীৰ ফটো হয় এইফালে এডাল আলনা এইটো ৰুম বাদ দিয়া এইফালে এইটো আমাৰ দেউতাৰ ৰুম বিচনা হয় এইফালে পাচলি চাচলিবিলাক থৈ দিয়া আছে বান্দৰৰ কাৰণে ইয়াত এনেদৰে থৈ দিয়া হয় দুটা আলমাৰি আছে গডৰেজ হয় এইখন বিচনা হয় এইফালে আমাৰ অকণমানি ভাগিনটো শুই আছে এয়া এইপিনে বাকচ আছে সেয়াই আৰু মই দেখুৱাই দিছোঁ আপোনালোকক এইফালে এয়া কিটচেন আছে বাহিৰটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ বাৰু এইফালে এয়া লেট্ৰিন বাথৰুম আছে এইফালে পুখুৰী আছে এইটো খেৰৰ মেজি আছে বেক চাইডটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ বাৰু এইফালে এইবিলাক মানুহৰ ঘৰ আছে এইটো পুখুৰী আছে
এইফালে কিন্তু এয়া ধানৰ অৱস্থা আছে পিছ চাইডে ছাগলী গঁৰাল আছে এইফালে গোহালি আছে ঘৰৰ সোঁ চাইডটো আপোনালোকক দেখুৱাই দিছোঁ বাৰু এইফালে কাপোৰ মেলি থোৱা আছে এইটো ভঁৰাল হয় অলপ ভাগি ছিগি আছে আৰু ইফালে ধানৰ বস্তা আছে এইটো এই চাইড ভাইটি মামাৰ ঘৰলৈ আহি খেৰ মেজিৰ ওপৰত উঠি আছে